আমি কাৰোৰে পক্ষ নহয়, আমি হৈছোঁ নিৰপেক্ষ, আমি আছোঁ ৰাইজৰ লগত। নমস্কাৰ, পলিটিকেল বাৰ্তাৰ আন এটি অনুষ্ঠানলৈ মই পৰিস্মিতাই আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি আমি আপোনালোকক লৈ যাম মন্দিয়া সমষ্টিলৈ। মন্দিয়া সমষ্টিৰ প্ৰত্যেকটো দলৰে একোজন প্ৰাৰ্থীৰ মাজলৈ আমি আজি আপোনালোকক লৈ যাম। আমি ফোনযোগে সংযুক্ত হ'ম সেই প্ৰাৰ্থীসকলৰ লগত আৰু জানিম তেওঁলোকে নিজকে যোগ্য বুলি ভাবেনে আৰু কিয় তেওঁলোকে প্ৰাৰ্থিত্বৰ দৌৰত দৌৰি ফুৰিছে। আহক পলম নকৰি আমি আগবাঢ়োঁ আজি অনুষ্ঠানৰ দিশে। প্ৰথমে আহিছোঁ বিজেপি দলৰ প্ৰাৰ্থী ফাৰুক খানলৈ, আৰু ফাৰুক খান হৈছে বৰপেটা জিলাৰ বিজেপি সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপুনি যিহেতু প্ৰাৰ্থিত্বৰ বাবে আপুনি নিজকে যোগ্য বুলি ভাবেনে বাৰু? নিশ্চয়কৈ যদি দলে বিবেচনা কৰে মইতো নিজকে মই যোগ্য বুলি ভাবোঁ। হয়, আৰু বৰ্তমান আপুনি আপোনাৰ সমষ্টিত কেনেধৰণৰ সমস্যা পৰিলক্ষিত হোৱা দেখিবলৈ পাইছে, যিসমূহ সমস্যাৰ লগত আপুনি হয়তো এজন সাধাৰণ নাগৰিক হিচাপে আপুনি সেই সমস্যাখিনি পাই আহিছে আৰু এজন সাধাৰণ নাগৰিক হিচাপে আপুনি সেই সমস্যাসমূহৰ সমাধান হোৱাটো বিচাৰে? একচুৱেলি আমাৰ যিটো সমষ্টি, পূৰ্বৰ জনীয়া সমষ্টি, এতিয়া আমাৰ মন্দিয়া সমষ্টি। হয়, এতিয়া মন্দিয়া সমষ্টিত বিভিন্ন সমস্যা আছে, তাৰে মাজত প্ৰধান সমস্যা হ'ল আমাৰ গৰাখহনীয়া সমস্যা। হয়, গৰাখহনীয়া ব্যক্তিৰ যিটো গৰাখহনীয়া আৰু আপোনাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া, হয়, এই গৰাখহনীয়াত আমাৰ সমষ্টিটো একদম মানে তছনছ কৰি দিছে। যদি আমাৰ গৰাখহনীয়া সমস্যাটো স্থায়ীভাৱে সমাধান হয়, হয়তো অসমৰ ভিতৰত আমাৰ সমষ্টিখন এখন জিলিক ৰাখিকে আপোনাৰ সমষ্টি হিচাপে পৰিগণিত হ'ব। এক নম্বৰ এইটো সমস্যা। দ্বিতীয়তে সমস্যা হ'ল আমাৰ ৰাস্তা ঘাটৰ সমস্যা। ৰাস্তা ঘাটৰ বহুত মানে সমস্যা আছে। আমাৰ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ বহুতখিনি মানে হস্পিটেলৰ এইবিলাক আমাৰ সমস্যা আছে, স্কুলৰ আছে, এডুকেশ্যনৰ ক্ষেত্ৰত বহুতখিনি সমস্যা আছে। আমাৰ এনে বহুত পিছপৰা অঞ্চল, বিশেষকৈ যাতায়াতৰ ব্যৱস্থাটোৱে আমাৰ মেইন সমস্যা বুলি মই ভাবোঁ। হয়, আৰু যদি আপুনি জয়ী হয়, জয়ী হোৱাৰ পিছত আপুনি জনসাধাৰণৰ হকে কেনেধৰণে কাম কৰিবলৈ প্ৰস্তুত হৈছে, নিজকে কেনেধৰণে প্ৰস্তুতি চলাইছে আপুনি? নিশ্চয়কৈ আমি যদি এবাৰ যদি আমাক ভাৰতীয় জনতা পাৰ্টীৰ পৰা যদি আমাক প্ৰাৰ্থিত্ব দিয়ে আৰু যদি ৰাইজে যদি আমাক জয় কৰায়, নিশ্চয়কৈ বহুতখিনি কাম আমাৰ হ'ব আৰু এইবিলাক যিবিলাক সমস্যা আছে এই সমস্যাবিলাক নাথাকিব। কাৰণ আমাৰ আপোনালোক জানেই যে বিশেষকৈ বিজেপি চৰকাৰে বিগত দিনক বা প্ৰেজেণ্টলি যিবিলাক কাম কৰি আছে, বিশেষকৈ ৰাস্তা ঘাট এইবিলাকৰ ক্ষেত্ৰত যিমানখিনি গুৰুত্ব দিছে। আজি চাওক, স্বাধীনতাৰ আপোনাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছত আজি এইবিলাক যিবিলাক অঞ্চল, আজি আপাৰ অসমৰ আৰু আমাৰ এইবিলাকৰ অঞ্চলৰ, বিশেষকৈ আমাৰ যিবিলাক এই মাইনৰিটি অধ্যুষিত অঞ্চল আছে, আমাৰ ৰাস্তা ঘাটৰ কিমান সমস্যা হৈছে। আমাৰ কোনো এটা গভৰ্ণমেণ্টে তেনেকৈ হেৰি নকৰিলে, কিন্তু এইখন চৰকাৰে আজি মই দেখা পাইছোঁ বা আপোনালোকেও জানে যে বহুতখিনি ৰাস্তা ঘাটৰ ক্ষেত্ৰত বহুতখিনি আপোনাৰ উন্নতি সাধন কৰিছে। গতিকে মই আশাবাদী আৰু মই ডেফিনেটলি মই কাম কৰিব পাৰিম। এইবিলাক যিমান সমস্যা আছে, গৰাখহনীয়াৰ সমস্যা হওক বা আপোনাৰ ৰাস্তা ঘাটৰ হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা বিশুদ্ধ পানীৰ ক্ষেত্ৰতে হওক, যিমান যি সমস্যা আমাৰ আছে, নিশ্চয়কৈ আমি এইবিলাক পূৰণ কৰিব পাৰিম। হয়, আমাৰ এই অনুষ্ঠানৰ পৰা আপোনাৰ অনাগত দিনসমূহলৈ আপুনি ৰাইজৰ হকে কাম কৰি যাওক, তাৰলৈ অলেখ উজুত শুভকামনা। ধন্যবাদ।